হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং সকলোকে। শুভ ৰাতিপুৱা। এতিয়া মই ৰাতিপুৱা ৰুটি বনাই আছোঁ আৰু কালিতো ভিডিঅ' বনাবলৈ সময় নহ'ল, তো ভাবিলোঁ যে আজি ভিডিঅ' বনাই লওঁ। লগতে আৰু আজি আলু মটৰ চব্জি বনালোঁ। মানে শুকানে ৰুটিৰ লগত শুকান ভাজি খাবলৈ অকণমান দিগদাৰ হৈ যায়, সেইটো পুৰা পনীয়াকৈ বনাই দিছোঁ আৰু আলু মটৰ চব্জি। আৰু এয়া কালিৰ গধূলি মানে ভাত থাকি যোৱা ঠাণ্ডা ভাত, সেইখিনি মানে কি কৰিলোঁ, নহৰুৰ পাত চাত দি জলকীয়া দি তেলতে পূৰা ফ্ৰাই কৰি দিলোঁ, ফ্ৰাইড ৰাইচৰ গতে। আমি আকৌ সেনেকৈয়ে খাওঁ, যদি ঠাণ্ডা ভাত থাকি যায় মানে তেলত পূৰা ফ্ৰাই কৰি লওঁ। আৰু এয়াও চয়াবিন চব্জি আছিলে কালি গধূলি, মই সেইখনো অলপ ভাজি মানে গৰম কৰি দিওঁ। আৰু মানে কি হয়, অংকুচৰ সোনকালে খোৱা অভ্যাস আছে যে, সেইখিনি তাৰ মানে ভোকেই লাগেগৈ, সেইকাৰণে তাক সোনকালে ভাতটো দিয়ে দিওঁ আৰু এয়া আমাৰ আজি আহিলে কাপোৰ বেপাৰী, মানে গৰম কাপোৰ আনিছে। তাকে বোলো কি কি আনিছে চাই লওঁ। মোৰো ল'বলৈ আছিলে চুৱেটাৰো ল'বলৈ আছিলে আৰু চুইজাৰো ল'বলৈ আছিলে, তাকে চাই লওঁ, যদি পচন্দ হয় ল'ম। दादी देखो मेरे को अच्छा मिलेगा, देख दादी देखो मेरे को अच्छा मिलेगा। दादी 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 इतने ना आए भाई, इतनी दादी देखो मेरे को अच्छा চুৱেটাৰ এইটো পচন্দ আছিলে, কিন্তু চাইজটো সৰু দেখি নল'লোঁ। আৰু মই মানে ক'লা ৰঙৰ বিচাৰি ফুৰিছিলোঁ হ'লে চুৱেটাৰ, ক'লা ৰঙৰ অনাই নাছিলে তেওঁ, আৰু ইমান এটা মানে ভালো লগা নাছিলে বাকী যিকেইটা আনিছিলে চুৱেটাৰ। আৰু চুইজাৰো যিকেইযোৰ আনিছিলে সেইকেইযোৰ মোৰ এযোৰ পচন্দ নহ'ল। মানে দুযোৰ বেছি চুইজাৰ অনা নাছিলে, হ'লে তিনিযোৰমান আছিলে ৰেডিমেড, তো সেইকেইযোৰো মোৰ মানে ইমান এটা পচন্দ নহ'ল। তো এতিয়া আমি গৈ আছোঁ বজাৰলৈ। মোৰ আলমিৰাৰ মানে চাবিটো বেয়া হৈ গ'ল, সেইটোকে দেখুৱাওঁ বুলি গৈ আছোঁ। আৰু এতিয়া আমি মানে কি হ'ল, আমি তিনিটাই আহিছোঁ। ভাৰ্গৱ ঘৰতে আছে, কাৰণ ইমান ঘৰৰ পৰা দূৰ হয়, আহোঁতে টাইম লাগে, তো সেইকাৰণে বোলো ভাৰ্গৱ ঘৰতে থাক, আমি কেইটাই গৈ আহোঁ। আৰু বাইকত মানে কি হয়, চাৰিওজন আহিবলৈ অকণমান দিগদাৰ হয়, তো সেইকাৰণে আমি তিনিজনেই আহিলোঁ। ৰাস্তাবোৰো মানে ইমান এটা ভাল নহয়, ডাঙৰ গাড়ীবোৰ আহি ৰাস্তাবোৰ বেয়া হৈ গৈছে। তো সি মানে এতিয়া কি হয়, ভাৰ্গৱী ঘৰতে থাকে আৰু আগতে নহ'লে অকণমান আমনি কৰা হ'লে, এতিয়া বাৰু ঘৰতে থাকে। আৰু মানে তাক কি হয়, আমি চলাই মেলি থৈ আহোঁ যে তোলৈ মানে কিবা লৈ আহিম বুলি, আৰু সি ক'ব চিধা মানে তাক আইচক্ৰীমহে লাগিব। আৰু ইয়াত শুকান বতৰৰ নিচিনা যে, সেইটো কাৰণে কি হয়, ঠাণ্ডা পৰিলেও মানে ঠাণ্ডা বস্তুবোৰ খালেহে ভাল লাগে। বিয়াতো মানে যায়, আৰু ক'ল্ড ড্ৰিংকবোৰো মানে মানুহবোৰে খুব খায় ইয়াত ঠাণ্ডা পৰিলেও। আৰু আমাৰ তাততো ঠাণ্ডা বস্তুবোৰ খালে চিধা কাহেই ধৰে। আৰু এইটো পূৰা টাৰ্ণিং, ৰাস্তাটো এইডোখৰ বেয়া অলপ, পূৰা মানে এইডোখৰ অকণমান ওপৰলৈ উঠিব লাগে যে, ৰাস্তাটো পূৰা মানে ট্ৰাক চাকবোৰ আহি ৰাস্তাটো পূৰা বেয়া হৈ গৈছে। আৰু এতিয়া আমি আহিলোঁ ফাষ্টফুড খাবলৈ। ফাষ্টফুড মানে কি হ'ল, বহুত দিনৰ পৰা ম'ম'জ খাবলৈ মন গৈ আছিলে, তো আজি অংকুচৰ ছুটি থকা দেখি বোলো ম'ম'জ খাই আহোঁ, আৰু মোৰ তলাটো দেখুৱাই আহোঁ বুলি সোমালোঁ, কিন্তু সেইটো ভাল নহ'ব বুলি ক'লে। নতুন তলা আনিব 2-3 দিনৰ পাছত, মানে তেতিয়া লৈ ল'বলৈ ক'লে আৰু এতিয়া আমি ম'ম'জ খাই মেলি ওলাই আহি ঘৰৰ ওচৰৰে দোকানখনৰ পৰা চিঙৰা ল'ম বুলি সোমালোহি। চিঙৰা মানে আমি য'ত বজাৰলৈ গৈছোঁ তাতে ল'ম বুলি ভাবিছিলোঁ, কিন্তু তাত মানে মানুহৰ পূৰা ভিৰ আছিলে, আজি দেওবাৰটো, সেইকাৰণে মানে তাত মানে লোৱা নহ'লে। মই বোলো ঘৰৰ ওচৰৰ দোকানকেইখনৰ পৰাই লৈ ল'ম। তো এতিয়া চিঙৰা ল'বলৈ সোমালোহি ইয়াত।